কেনেকৈ আশা কৰিছে এই নিৰ্বাচন? পোনপ্ৰথমে মোৰ চব কেণ্ডিডেট বন্ধুসকলক শুভেচ্ছা যাচিছোঁ। I wish all my candidate friends all the best wishes. Hope that everyone will do good. এইটো সঁচাকৈ আহি অপেক্ষা কৰি আছিল, আজি আহি পালে। আৰু বেছি সময় নাই, এই 6-7 ঘণ্টাৰ পাছতে দুধ খা দুধ পানী কা পানী। ডেম'ক্ৰেচি সেইটোৱেই, খেলত হাৰ জিত সদায় থাকে। গতিকে we are okay, we are expecting all the good things. ভালে আশা কৰিছোঁ আৰু যুদ্ধ এই যে কাউণ্টিঙো চলি থাকিব আৰু এতিয়া কোৱাতকৈ নোকোৱাই বেছি ভাল, কাৰণ যুদ্ধটো হ'বই। আশা কৰিছোঁ নাঙলৰ লগত যুদ্ধ হ'ব নে কেনেকৈ লাগিছে কংগ্ৰেছ আৰু নাঙল। আপুনি কিমান আশাবাদী? আপুনি ওলাই যাবনে? আমিতো আগৰ পৰাই আশাবাদী আছোঁ ওলাই যাম বুলি। এতিয়া ৰাইজসকলে কিমান আশীৰ্বাদ কৰিছে ইয়াৰ ওপৰত নিৰ্ভৰ। আমিতো সদায় আগৰ পৰাই আশাবাদী লৈ আমি কংগ্ৰেছত আহিছোঁ, আশাবাদী লৈ ইলেকশ্যন খেলিছে।